আজি বিহুৰ স্পেচিয়েল নাৰিকলৰ লাড়ু ৰেচিপি এটা আপোনালোকে আগবঢ়াইছোঁ। নাৰিকলটো কাটি ওপৰৰ ক'লা অংশটো এনেদৰে গুচাই লৈছোঁ প্ৰথমতে। এতিয়া নাৰিকলখিনি এটা চাইজত এনেদৰে টুকুৰা টুকুৰকৈ কাটি লৈছোঁ আৰু এইখিনি হৈছে মই মিক্সিত দি লোৱা নাৰিকলৰ গুড়িখিনি মিক্সিত দি ল'লোঁ। এতিয়া মই ইয়াতে যিহেতু এটা নাৰিকলৰ লাড়ু বনাম, গতিকে ইয়াত মই এটা নাৰিকলৰ জোখত এইটো কাপেৰে মই 1 কাপ চেনি দিছোঁ। এয়া মোৰ চেনি দিয়া হৈ গ'ল। এতিয়া চেনিখিনি মই নাৰিকলৰ গুড়িখিনিৰ লগতে মই মিক্স কৰিম, ভালদৰে মিলাই ল'ম। আপোনালোকে হাতেৰেও এইখিনি মঠি ল'ব পাৰিব, সানি ল'ব পাৰিব, কিন্তু মই এখন হেতাৰে কৰিছোঁ। আপোনালোকৰ যিটো সুবিধা হয় সেইটোৱে কৰিব। হাতেৰে কৰিলে আচলতে বেছিহে ভাল হয়, গতিকে আপোনালোকে যেনেদৰে পাৰে তেনেদৰে কৰিব। এতিয়া মই সেইখিনি সনা হৈ গ'ল আৰু মোৰ এতিয়া ওপৰত এখন প্লেট লগাই ঢাকন দি দিলোঁ আৰু এইখিনি মই 1-1.5 ঘণ্টাৰ বাবে এনেদৰে ৰাখি দিম। এতিয়া 1 ঘণ্টাৰ পিছত মই ঢাকনখন খুলি দিলোঁ আৰু নাৰিকলখিনিৰ লগত চেনিখিনি ধুনীয়াকৈ মিলি গৈছে। এতিয়া মোৰ এইখিনি নাৰিকলৰ লাড়ুখিনি বনাবৰ বাবে ৰেডি হৈ গ'ল। এতিয়া মই নাৰিকলৰ লাডু বনাবৰ বাবে ষ্টাৰ্ট কৰোঁ। এইটো কুকাৰতে বনাম মই নাৰিকলৰ লাড়ু। আপোনালোকে চাফা বাচন ল'ব। কুকাৰত বনাইছোঁ মই নাৰিকলৰ লাড়ু আৰু এই নাৰিকলৰ মিশ্ৰণখিনি মই কুকাৰটোত দি দিছোঁ। মোৰ হৈ গ'ল দিয়া। এতিয়া মই এইখিনি হেতা পাতেৰে একদম ঘনাই লৰাই থাকিম। আপোনালোকে নাৰিকলৰ লস্কৰা বনাওঁতে সদায় এইটো কথা মন কৰিব, ঘনাই লৰাব, খুব ঘনাই লৰাই থাকিব আৰু চাফা বাচনত বনাব। তেতিয়া নাৰিকলৰ লাড়ুটো থকথকীয়া বগা হ'ব আৰু খুব ঘনাই লৰাব লাগে যাতে তলত লাগি নাযায়। তেতিয়া আপোনালোকৰ নাৰিকলৰ লাড়ু পূৰা বগা, সফেদ বগা আপোনালোকে নাৰিকলৰ লাড়ু বনাব পাৰিব। এয়া মই লৰাই ঘনাই লৰাই আছোঁ আৰু ভাজি আছোঁ। একেবাৰে গেছটো আপোনালোকে ল' কৰি ৰাখিব। মই একেবাৰে ল' কৰি পেলাই গেছটো ল' কৰি লৈছোঁ আৰু এয়া মই ঘনাই লৰাই আছোঁ, দেখিছেনে? আৰু মাজতে ভাজি থাকোঁতে মাজতে এনেদৰে চেক কৰি চাব, যদি নাৰিকলৰ এই মিশ্ৰণখিনি হাতত লাগি নাহে। এতিয়া মই অকণমান লাগি আহিছে, যদি নাহে তেতিয়া আপোনালোকে যদি আঠা নিচিনা হয় তেতিয়া গেছটো অফ কৰি দিব পাৰিব। এতিয়া মই আকৌ অকণমান সময় ভাজি লৈছিলোঁ। টোটেল মোৰ আধা ঘণ্টা সময় লাগিলে ভাজোঁতে। এতিয়া মোৰ প্ৰায় হৈয়ে গৈছে। এতিয়া আকৌ এবাৰ মই চেক কৰি চাম, হোৱা নিচিনা লাগিছে আৰু। দেখিছেনে? এনেকুৱা হ'ব লাগিব, আঠা নিচিনা হ'ব লাগিব আৰু হাতত লাগি আহিব নালাগিব। তেতিয়া আপোনালোকে গম পাব যে নাৰিকলৰ লস্কৰা বনাবৰ বাবে মিশ্ৰণখিনি আপোনালোকৰ পাৰফেক্ট হৈছে। এয়া মোৰ হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম। এয়া দেখিছেনে? এতিয়া মই এনেকৈ উলিয়াই লৈছোঁ। গৰমে মঠিব দেই। ঠাণ্ডা হ'লে নাৰিকলৰ লাড়ুখিনি নবনিব। এনেদৰে গৰমে ভালদৰে মঠি পেলাই এনেদৰে দুইটা হাতেৰে মিলাই দিব, তেতিয়া গোল হ'ব। এইটো দেখিছে? এটা মই দুটা বনালোঁ এইখিনি।
এয়া মোৰ নাৰিকলৰ লস্কৰাকেইটা বনাই হৈ গ'ল আৰু আপোনালোকক দেখাই দিছোঁ এটা নাৰিকলেৰে টোটেল মোৰ 30ডাল আৰু হৈছে খুব ধুনীয়াকৈ হৈছে আৰু বিহুৰ বাবে মই কেনেদৰে নাৰিকলৰ লস্কৰা বনালোঁ তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ যাতে আপোনালোকৰ সুবিধা হয় এই পদ্ধতিৰে যদি আপোনালোকে নাৰিকলৰ লস্কৰা বনায় তেনেহ'লে নাৰিকলৰ লস্কৰাকেইটা বগাও হ'ব লগতে খুব ধুনীয়া হ'ব আৰু একেবাৰে শেষত আপোনালোক সকলোকে মোৰ ফালৰ পৰা মাঘ বিহুৰ অৰ্থাৎ ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ ভোগালীৰ ভোগৰে আপোনালোক সকলোৰে জীৱনটো ভোগময় হৈ পৰক তাকে কামনা কৰিছোঁ আৰু যদিহে মোৰ আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আজিলৈ আহিছোঁ নতুন এটা ভিডিঅ'লৈ পুনৰ আপোনালোকক লগ পাম তেতিয়ালৈ বাই বাই